Hi guys, welcome back to my channel Tripti Maina Vlogs. আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো মানে গা ভাল নাছিলে ডিঙিত বিষ হৈ আছিল সো ভিডিঅ' বনা নাছিলো আৰু আজি আমাৰ ভাগৱত পাঠৰ দ্বিতীয় দিন হয় ভাগৱত পাঠ কৰিবৰ বাবে আমাৰ সেইকাৰণে মই কৰি আছো দেই ভাগৱত পাঠ কৰিবৰ বাবে আমাৰ মানে মাতি আমন্ত্ৰণ কৰি আনিছে এগৰাকী মানে বিশিষ্ট ব্যক্তিগৰাকী লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছে বলকচোন আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ দেখাইছো বলক তাৰপিছত আমাৰ গাঁৱত মানে প্ৰত্যেক ঘৰ মানুহৰ সন্মুখতে এখনকৈ গামোচা লগাই দিছে চাওকচোন গাভৰু শিৱ মন্দিৰৰ জুৰিয়া নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ আজিটো দ্বিতীয় দিনৰ সকলো ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈছে সমূহ ৰাইজ ইয়াতে উপস্থিত হৈছে এয়া আমাৰ তৃপ্তি মানে বহি আছে বাইদেউহঁতে চাহ বিলাই আছে ধুনীয়া কৰি এয়া দেখিছে নহয় আমাৰ কি আছে ইয়াতে দেখিছে আপোনালোকে নিশ্চয় আমি এতিয়া চাহ খাব লৈছো লাল চাহ দিছে আজি সেৱাৰ চলিত উপবিষ্ট হোৱা বিভিন্ন গাঁৱৰ ভক্তবৃন্দ মাতৃসক নমস্কাৰ সদুল কি ধুনীয়া কৰি সজাই লৈ আহিছে বাইদেউজনীয়ে আজি ভাগৱতৰ প্ৰথম ছেকেণ্ড দিন ইয়াতে আমাৰ ভাত বনাই আছে পুৰা জনাবচোন কি আইটেম আছে আজি কি আইটেম বনাইছে আপোনালোকে জনাব হয় আলু ভাজি হয় আৰু চব্জি বনাইছে আপোনালোকে দেখিছে এয়া পিঁয়াজ কাটি থৈছে পিঁয়াজ কাটি থোৱা আছে দেখিছে নহয় আপোনালোকে খুৰাহঁতে বহুত কষ্ট কৰি আছে ইয়াত কেইটামানত হ'ব খুৰা তিনিটা বজাত আমি আহিম পুৰাপুৰি খুৰাহঁতে সময় দিছে দেখিছে খুৰাহঁতে আলু ধুনীয়াকৈ ধুই আছে চাফা কৰি আছে কষ্ট কৰি আছে ৰাইজৰ হকে কাম কৰিছে কিমান আছে ইয়াতে কিমান কেজিমান আলু হ'ব 30 কেজি আনিছিলোঁ ইয়াত মানে কম আছে অলপ নিলোঁ হয় আমাৰ খিচিৰি 3টা বজাত হ'ব বুলি কৈছে ৰান্ধনীয়ে ভাগৱত পাঠ হৈ আছে বৰ্তমান দেখিছে নহয় ৰাইজৰ মাজৰ পৰা বহুতে বহুত ধৰণৰ পাঠকক প্ৰশ্ন সুধিছে মই গোটেইখিনি দেখাব নোৱাৰিলোঁ বাৰু তথাপিও অলপ দেখাইছোঁ পাঠকে এনচাৰটো দিব উত্তৰটো দিব কৃষ্ণ প্ৰভু জনা এই বিষয়টো মানে কোনো পোৱা নাযায় এই এনেকৈ মানে মুখে
মুখে মুখে হৈ আছে কাৰণে এই কথাটো স্পষ্ট মতামত দিব নোৱাৰাৰ কাৰণে আমি কাহিনীটো নকওঁ। আমাৰ তামোল দিব আহিছে ধুনীয়াকৈ। মই বৰ্তমান নাখাওঁ তামোল, আপুনি ইফালে যাওক। হয় হয় মংগলয়া ভকত তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্ট তেওঁৰ লীলা চৰিত্ৰ শ্ৰৱণ কৰিলে মায়াটো লাহে আমি আপোনালোকৰ মায়াৰ বিষয়টো যে ঈশ্বৰৰ মায়া একো অভাৱটো নহয় শৰীৰৰ পাঁচমানি যিহেতু মানুহৰ সংস্কৃতিটো উদাহৰণ মায়া নামত সমস্ত লোকৰ ৰাখে মায়া কৰিবৰ কাৰণে কৃষ্ণৰ একান্ত সৰল হ'ব লাগিব। এতিয়া আপুনি আমি সৰল ভজন ভক্তি অনুশীলনেই কৰি আছোঁ, তথাপি আমাৰ মায়াটোৱে আকৌ আৱৰি আৱৰি ধৰে, মানে আমাৰ দৃঢ়তাটো ক'ৰবাত খেলি মেলি হৈ যায়। ছয় নিশ্চয়টো ধৰিব পৰা নাই, মানে জেগাটোত ধৰিব পৰা নাই। যদি ছয় নিচাত মানে নিচাত্মক এটা সিদ্ধান্ত ল'ব পৰা নাযায় তেতিয়া দুৰ্বল হৈ যায়। দুৰ্বল হ'লে আমাৰ আত্মবিশ্বাসটো এনেই নাইকিয়া হৈ যায়। বিশ্বাসটো যেতিয়া অমূলক হৈ যাব সেইটো আৰু সম্পূৰ্ণ এতিয়া হ'ব আৰু পুৰা কিমানখিনি হৈছেগৈ? হৈ গৈছে ন? ভাতটো হৈ গ'ল। খুৰাহঁতে বনাই আছে ধুনীয়া কৰি, দেখিছে আপোনালোকে। আপোনাৰ গাঁওখনৰ নাম নক'লে যে, ক'ৰ পৰা আহিলে? গাঁওখনৰ নাম কওক আকৌ, তেতিয়া মানুহ মাতিব পাৰিব। গাভৰু শিৱ মন্দিৰ। গাভৰু শিৱ মন্দিৰৰ হয়। আপুনি ক'ৰ পৰা আহিছে? আপোনাৰ গাঁওখনৰ নাম কওক। মোৰ গাঁও হ'ল সৰকাত। সৰকাত। যদি আপোনালোকৰ শিৱ মন্দিৰ হয়, যদি খানা বনাব লাগে তেতিয়াহ'লে আপোনালোকে আমন্ত্ৰণ কৰিব পাৰে তেওঁলোকক। ধুনীয়া খানা বনায়, মাছ। নীতি নিয়ম গায়ে কৃষ্ণ ব্ৰতে আমাৰ সকলো সংস্কৃত অপৰাধ আকাৰ উকাৰ গুৰু সংসাৰ আপোনাৰ বচনে বাক্য বচনে সৰ্বপৰাধ সৰ্বপৰাধ নিগমকে নিজ নিজ সন্তুষ্ট বাঘ বাঘ চৰণৰ সবাই বাহক প্ৰতিষ্ঠা কৰি প্ৰাৰ্থনা কৃষ্ণ। এতিয়া ভিতৰলৈ গৈ আছোঁ সেৱা ল'বৰ কাৰণে আমি। সকলোফালে বহুত ভক্তগণ প্ৰায় আহিছে বাৰু। আমি এতিয়া আশীৰ্বাদ লওঁ, আশীৰ্বাদ ল'ব।
অন্তিম পাঠ প্ৰসাদ ওলাইছে চাওক প্ৰসাদ ওলাইছে মাইনা এয়া দেখিছে আমি এতিয়া পাই গ'লোঁ এতিয়া খাব লাগে আৰু বহুত ভোক লাগি আছে আজি তুমি প্ৰসাদ পালানে ভাইটি নাই পোৱা এইফালে প্ৰসাদ দিব এতিয়া এতিয়া ভাত খাবলৈ বহিছোঁ আমি দেখিছোঁ নহয় সকলোবিলাক এনেকৈ বহিছে চাই লোৱা চাৰিওফালে এফালৰ পৰা লাইন হৈ বহিছে দেখিছে আমি এতিয়া খাবলৈ বহিছোঁ আৰু পাত দিব চাওক পাত দি গৈ আছে সকলো ফালে ভক্তপ্ৰাণ ৰাইজ ভাত খাবলৈ বহিছে এয়া পাত দিছে আৰু পানী আহি আছে ন গিলাচ আহি আছে গিলাচ দিয়া ভাইটিটোক দেখাই দিছে এবাৰ গিলাচ দিছে আমাক ধন্যবাদ ৰান্ধনীশালৰ পৰা ভাত ওলাইছে আৰু দিবৰ কাৰণে সকলোবিলাক এফালৰ পৰা বিলাই আহি আছে এয়া ভাত আহি আছে আমাৰ ওচৰলৈকে খুৰাজনে এতিয়া ভাত দিব দুইজনে দুইফালে লাগিছে ভক্তপ্ৰাণ ৰাইজক ভাত খুৱাবলৈ গ'ল এয়া দালি আহিছে এইফালৰ পৰা এতিয়া আলু ভাজি আহি আছে মোৰ থাললৈ পৰা নাই বৰ্তমানলৈকে সকলোবিলাকে খাবলৈ ষ্টাৰ্ট কৰিছে এতিয়া আমাৰ ওচৰলৈ আলু ভাজি আহি আছে এয়া চাওঁ এইফালে চাওঁ আপোনাক দেখাই দিয়ক মুখখন অঁ ভাল লাগিছে দেই খাই আছে সকলোবিলাকে এইফালে লেবেৰা ভাজি আহিছে এতিয়া লেবেৰা ভাজি কষ্ট কৰিছে দাদাই
পৰা আহিছে আপুনি? শিৱ মন্দিৰ দেখিছে, আমাৰ গাঁৱৰে হয়। এই আলু ভাজি লৈ আহিছে, চাওক ইমান ধুনীয়াকৈ বনাইছে। ধুনীয়াকৈ খুৰাহঁতে বনালে। খুৰা আৰু বনাইছে ন এতিয়া? আকৌ বনাই আছো, আকৌ বনাবলগীয়া হৈছে। কি কৰিব, উপায় নাই আমাৰ। ৰাইজে বহুত খাইছে আজি। আমি এতিয়া যাব ওলাইছোঁ ইয়াৰ পৰা। ওলাই যাওঁ আৰু। বৰ্তমান আমি ঘৰলৈ আহি আছোঁ। আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বহুত ভাগৰ লাগিছে, খাই পেলাই আহিছোঁ আৰু ৰান্ধনীয়ে কি কৈছে জানে আমাক? ৰাইজে আজি বহুত খাইছে দেই বোলে। দেই। নিশ্চয় গৈ আছোঁ এতিয়া।